নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেল বিনিতা কালেকশ্যনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি নিজৰ পছন্দৰ এটা ডিজাইন কেনেকৈ আপোনালোকে কাপোৰত একেবাৰে সহজতে উঠাব পাৰিব বা মই কেনেদৰে কাৰ্বন পেপাৰৰো সহায় নলোৱাকৈ একেবাৰে সহজতে উঠাই পেলাওঁ সেইটোকে আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। গতিকে ভিডিঅ'টো চাই কেনে পায় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক নিশ্চয় কৰিব। গতিকে আহক চাই লওঁ। লেজি এম্ব্ৰইডাৰীয়ে কৰিব পৰা এটা লতা ফুলৰ ডিজাইন প্ৰথমে মই কাগজখনত আঁকি লৈছোঁ। প্ৰথমে কাগজত এবাৰ আঁকি দেখাইছোঁ, তাৰপিছত মই কাপোৰত উঠাই ল'ম। আচলতে যিকোনো ধৰণৰ ডিজাইন নিজৰ মনৰ পচন্দৰ মতে এখন কাগজত প্ৰথমে আঁকি চাই ল'ব লাগে। তাৰপাছত নিজৰ পচন্দৰ মতে যিকোনো ধৰণৰ ডিজাইন এটা আপোনালোকে ড্ৰ কৰি লৈ সেইমতে এম্ব্ৰইডাৰী কৰিব পাৰে বা ফেব্ৰিক পেইণ্টো কৰিব পৰা যায়। এনেধৰণৰ এম্ব্ৰইডাৰী বিশেষকৈ বৰ্ডাৰত কৰা যায়, শাৰী মেখেলা চাদৰ আদি বৰ্ডাৰত কৰিবলৈ ভাল হয়। সেইটো মই নিজে অনুমান কৰি এনেদৰে আঁকি লৈছোঁ। কিমান ধৰণৰ পাত দিয়ে সেইটো সম্পূৰ্ণ নিজৰ কথা, কেইটা ফুল দিয়ে সেইটোও নিজৰ কথা। মই নিজৰ পচন্দৰ মতে আঁকি লৈছোঁ। আৰু য'ত প্ৰয়োজন হয় বুলি ভাবে এনেদৰে পাত বা ফুল আপোনালোকে দি ল'ব পাৰে। যিহেতু লেজি এম্ব্ৰইডাৰী কৰি মাজৰ ফুলপাহ এম্ব্ৰইডাৰীত বিশেষকৈ ফুলৰ কালাৰৰ ওপৰতো বেছি ডিপেণ্ড কৰে। কালাৰটো যিমান ধুনীয়া হয় কাপোৰটোৰ লগত কোনটো কালাৰে মেচ কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। ফুল দুটা কিমান চেণ্টিমিটাৰ ব্যৱধানত অঁকা হৈছে সেইটো চাই ল'লোঁ। এতিয়া সেইমতে মই কাপোৰখনত এটা ফুল দি লওঁ আৰু মই 6 ইঞ্চ পাইছোঁ, সেইকাৰণে 6 ইঞ্চৰ আঁতৰে মই এনেদৰে এটা ফুল ড্ৰ কৰি ল'ম। মাজৰ যিটো ফুলপাহ সেইটো ড্ৰ কৰি লওঁ আৰু ইয়াৰ পাছত একেধৰণে লতাডাল আঁকি যাম। মই এটা ব্লেক কালাৰৰ পেইণ্ট লৈছোঁ অলপ ধৰিব পৰাকৈ। আপোনালোকে যিকোনো ল'ব পাৰে বা কাৰ্বন পেপাৰৰ সহায়তো আপোনালোকে কাগজৰ পৰা ড্ৰ কৰি ল'ব পাৰে।